সুপ্ৰভাত মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। আৰু মই আজি সোনকালে উঠিলোঁ, উঠি মেলি দাঁত ব্ৰাছ কৰি আজৰি আৰু তেনেহ'লে বাকী কামবিলাক কৰি একেবাৰে গা পা ধুই লগ পাইছোঁ আকৌ। তেনেহ'লে বাই বাই। এয়া চাহ তাহ খাই আজৰি, তাৰপিছত হাজবেণ্ড আজি ৰাতিপুৱাই বজাৰলৈ গ'ল। এয়া সৰু মাছ খাবলৈ মন গৈ আছিলে, এয়া আনিলে সৰু মাছ। তাৰপাছত আনিলে এয়া জিকা মাছৰ লগত খাবলৈ। তাৰপিছত আনিলে কলডিল, তাৰপিছত এয়া বিলাহী, জলকীয়া তেনেকৈ আনিলে। যিহেতু দুজন মানুহে আমি থাকোঁ, গতিকে ইমান বস্তু আনিলে বেয়া হৈ যায়। তেনেহ'লে গা পা ধুই একেবাৰে ভাত পানী খাই লগ পাই আছোঁ। আৰু এয়া মই জিকা দুটা আৰু আলু দুটা কাটি লৈছোঁ। জিকা আৰু আলু ভাজি বনাম মাছৰ লগত। তাৰপাছত এয়া টেঙামৰা আৰু টেঙামৰাই এয়া দাইলে বনাম। আৰু গা নোধোৱাৰ আগতে এইবিলাক কৰি থ'লে ভাল হয়, নহ'বা গা ধোৱাৰ পাছত চুবলৈ যিহেতু মন নাযায়। এয়া মই মাছো বাচি মেলি ৰেডি কৰিলোঁ। তেনেহ'লে বনাই মেলি আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। এয়া গা পা ধুই আহি ভাত পানী বনাই ৰেডি। এয়া তেনেহ'লে খাই ল'ম ভাত। এয়া হৈছে জিকা আৰু আলু মাছৰ জোল, এয়া টেঙামৰা দালি আৰু এয়া হৈছে মাছ। তেনেহ'লে খাই বৈ আকৌ আপোনালোকক লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া এয়া ভাত পানী খাই বৈ আজৰি হৈ ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বোৰ চাইছে, আৰু আপোনালোকে মোক ইমান মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ। মোৰ বহুত বেছি ছাবস্ক্ৰাইবাৰ নাই, কিন্তু যিসকল আছে তেওঁলোকে মোৰ ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ চাইছে আৰু ধুনীয়াকৈ কমেণ্ট কৰিছে। যিবিলাক কমেণ্ট পঢ়ি মই উৎসাহ পাইছোঁ ভিডিঅ' বনাবলৈ। আৰু মই আপোনালোকক এটাই অনুৰোধ জনাওঁ যে মোৰ লগত এইদৰে সদায় থাকিব আৰু মোক ছাপোৰ্ট কৰি যাব, কাৰণ আপোনালোকৰ সহায়ৰ অবিহনে কেতিয়াও মই আগবাঢ়ি যাব নোৱাৰিম। আৰু বহুতকেইটা ইউটিউব চেনেলে মোৰ ইউটিউব চেনেলটোৰ ভিডিঅ'সমূহ চাইছে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু বহুত ধুনীয়াকৈ কমেণ্ট কৰিছে, কাৰণ মই যিমানেই ভিডিঅ' নবনাওঁ লাগিলে আপোনালোকে যদি ভিডিঅ'সমূহ নাচায়, মোক যদি ছাপোৰ্ট নকৰে, তেনেহ'লে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আৰু এই ইউটিউব যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা মোক সদায় লাগিব। আৰু মোক ছাপোৰ্ট কৰি যাব, ময়ো আপোনালোকক ছাপোৰ্ট কৰিম। সদায় মৰম দিব, ময়ো মৰম দিবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। আৰু আপোনালোকে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল পাব তাকো জনাব। আৰু আপোনালোকে যেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে মই তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ সদায় চেষ্টা কৰিম। এয়া ৰাতি সাঁজ বনাইছোঁ আজি, আলু কলডিল আৰু মাংস। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু আজি ৰাতিপুৱাৰ পৰাই ভ্লগটো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ, যিহেতু এইকেইদিন মই ভিডিঅ' দিব পৰা নাই। আৰু সেইকাৰণে ভাবিলোঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, নহ'বা থাকি যায়। এতিয়া ৰাতিপুৱা আজি সোনকালে শুই উঠিলোঁ, 5টা বজাতে শুই উঠি এতিয়া মই দাঁত ব্ৰাছ কৰি ৰেডি। আৰু চাহ তাহ খালোঁ, আৰু চাহ তাহ খাই এতিয়া কাম অলপ কৰিব আছে, কৰি মেলি আজৰি হৈ লগ পাই আছোঁ আপোনালোকক। যিহেতু মই ভ্লগ এটা বনাই থৈছিলোঁ, কিন্তু ভ্লগটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। যিহেতু ভেকচিন ল'ব গৈছিলোঁ, তাৰপিছত গাটো ইমান ভাল নাছিলে, সেইকাৰণে ভাবিলোঁ আজি ভ্লগটো সামৰণি মাৰিম। আৰু সেইকাৰণে যিখিনি দেখুৱাব পাৰোঁ দেখুৱাম আজি, যিমানখিনি সম্ভৱ হয়। আমাৰ যিহেতু এক্সামো চলি আছে, গতিকে ব'লক ভ্লগটো আৰম্ভ কৰোঁ আজি। চাই থাকিব সকলোৱে। সেইদিনা আৰু ভিডিঅ' কৰা নহ'ল, আৰু পাছদিনা পূৰা বৰষুণ, বতাহ দি এয়া পূৰা বৰষুণ আজি আমাৰ ইয়াত। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পাছত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু এইকেইদিন ভ্লগ দিব পৰা নাই, যিহেতু অলপ বিজি আছোঁ। আমাৰ এক্সামবিলাক চলি আছে, অনলাইন এক্সামবিলাক। 31 তাৰিখে শেষ হ'ব। আৰু ক'ভিড ভেকচিন লৈছিলোঁ, গাটো অলপ ভাল নাছিলে, গতিকে ভিডিঅ' সেইকাৰণে দিব পৰা নাছিলোঁ। যিহেতু মই এটা ব্লগ বনাই থৈছিলোঁ, আধা বনীয়া হৈ আছে ব্লগটো, সেইকাৰণে দিব পৰা নাই। আৰু সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো সামৰণি মাৰি দিওঁ। গতিকে মোৰ এই ভিডিঅ'টো চাব, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।
আৰু মোৰ ভিডিঅ'টো চাব, কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। তেনেহ'লে বাই বাই। এয়া ৰাতি সাঁজ বনাই আছোঁ। আজি ভাত নাখাওঁ বুলি ভাবিছোঁ, পুৰিকে বনাম। আৰু এয়া আলু, বিলাহী আৰু মাংসৰ অলপ ড্ৰাই ফ্ৰাই বনালোঁ। কেনেকুৱা হৈছে জনাবচোন। আৰু এয়া পুৰি মিষ্টাৰে বনালে। মই যিহেতু পুৰি ইমান ভালকৈ বনাব নাজানো, আৰু মই পুৰি বনালে যিহেতু নুফুলে ভালকৈ, সেইকাৰণে মিষ্টাৰে বনালে। আৰু এয়া আকৌ বনালোঁ আলু আৰু চিকেনৰ অলপ গ্ৰেভি।